নমস্কাৰ পোনপ্ৰথমে মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই আজি আপোনাক নোটৰ দুটা টেকন'লজিৰ কথা নোট মানে হৈছে টকা। আমি সকলোৱে ব্যৱহাৰ কৰা এই টকাৰ দুটা এনেকুৱা টেকন'লজি আছে যি দুটা টেকন'লজি গোটেই পৃথিৱীত ব্যৱহাৰ কৰা হয়। সেই দুটা টেকন'লজিৰ কথাই মই আপোনাক এই ভিডিঅ'টোত ক'ম। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, প্ৰত্যেকখন নোটতে পাছফালেই বা আগফালেই হওক কিছুমান ডট ডট থাকে। আপুনি লক্ষ্য কৰিছেনে? মই আপোনাক বাৰু নোট কেইখনমান দেখাই লৈছোঁ। চাওক, এইখন এখন 500 টকীয়া নোট। ইয়াতে ডট ডটবিলাক দেখিছেনে? এইটো তাৰপিছত আপোনাক মই দেখাইছোঁ 200 টকীয়া। এইখন এখন 200 টকীয়া নাই, ইয়াতো আছে এই ডট ডটবিলাক। আৰু এইখন 100 টকীয়া। 100 টকীয়াখনৰ আগফালে আছে এই ডট ডটত, দেখিছে? এই ডট ডটবিলাক কিয় থাকে মই আপোনাক কৈ আছোঁ। নোটবিলাকত থকা এই ডট ডটবিলাকেই হৈছে এটা টেকন'লজি, যিটো টেকন'লজি ইউৰিয়ান পাটাৰ্ণ বুলি কোৱা হয়। আৰু এই টেকন'লজিটো গোটেই পৃথিৱীত ব্যৱহাৰ কৰা হয়। এইটো কি কামত ব্যৱহাৰ কৰা হয় মই এতিয়া আপোনাক কৈ আছোঁ। আপুনি এই নোটত থকা ইউৰিয়ান পাটাৰ্ণ টেকন'লজিটোৰ কাৰণে নোট কোনোদিনে আপুনি স্কেনিং কৰিব নোৱাৰে, জেৰক্স কৰিব নোৱাৰে। আপুনি যিকোনো জেৰক্স মেচিন বা স্কেনাৰ মেচিনত যদি আপুনি নোট কপি কৰিব খোজে আপোনাক ৱাৰ্ণিং দিব। মানে নোটত থকা এই ইউৰিয়ান পাটাৰ্ণ টেকন'লজিটোৰ কাৰণে প্ৰত্যেকটো মেচিন মানে বেছিভাগ মেচিনে গম পায় যে নোট এখন কপি কৰিব লৈছে বা জেৰক্স কৰিব লৈছে, যিটো ইনলিগেল হয়। গতিকে আপুনি নিশ্চয় বুজি পালে। নোটত থকা 2 নম্বৰ টেকন'লজিটো হ'ল প্ৰত্যেকখন নোটতে এনেকুৱা কিছুমান আঁচ থাকে, দেখা পাইছে নিশ্চয়। এই আঁচ থাকে, প্ৰত্যেকখন নোটতে থাকে। আৰু এই আঁচবিলাক নোটখনতকৈ অকণমান ওখ হয়। আৰু এই আঁচবিলাক দিয়া হৈছে অন্ধ মানুহৰ কাৰণে। অন্ধ মানুহে এই আঁচবিলাক চুই পেলাই গম পায় যে এইখন কিমান টকাৰ নোট। গতিকে আপুনি নিশ্চয় বুজি পালে। নোটত থকা দুটা টেকন'লজি, এটা হ'ল এইটো ইউৰিয়ান পাটাৰ্ণ আৰু এইটো হৈছে অন্ধ মানুহৰ কাৰণে। আপোনাক মই এই ভিডিঅ'টোত যি শিকাব বা বুজিব খুজিছোঁ, যদি আপুনি বুজি পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।